আসসালামু আলাইকুম ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মুস্তাক নাছৰিনৰ অন্য এটি ব্লগলৈ মই নাছৰিনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে সামিয়াহঁতে খেলি আছে। কিনো খেলি আছে ইহঁতে ভাবিলোঁ আপোনালোককো দেখাওঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ফাইনেলি উইনাৰ হ'ল শামিম, আৰু শামিমৰ কাৰণে লাইক এটা কৰি দিব। গুড মৰ্নিং। আজি হৈছে 15 আগষ্ট আৰু আমাৰ সামিয়া ৰাতিপুৱা স্কুল যাবলৈ ৰেডি হৈ গ'ল। এয়া হৈছে তাইৰ ফাইনেল লুক। আপোনালোককো দেখাই দিছোঁ। আমাৰ ঘৰৰ কাষেদি মানে স্কুলৰ ৰেলী গৈ আছে, ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল। তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, সেইকাৰণে মই ৰাস্তাৰ কাষলৈ ওলাই আহিছোঁ। On the right.